নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আসাম ষ্টেটিক জিকে ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি অসম বুৰঞ্জীৰ সম্পৰ্কে আলোচনা কৰিম ঠিক আছে আসাম হিষ্ট্ৰী এটো পাৰ্ট 1 হয় যদি আপোনালোকে ইয়াৰ গুটেকিটা পাৰ্ট বিচাৰে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ আগৰ পাৰ্টসমূহ চাবলৈ ঠিক আছে আজি আৰু এই ভিডিঅ'টোত আমি অসমৰ প্ৰাগৈতিহাসিক যুগৰ বিষয়ে আলোচনা কৰিম আৰু এনেদৰে ক্ৰনলজিক্যাল ওয়াইজত প্ৰাচীন অসম মধ্য অসম আৰু আধুনিক অসমৰ গুটেকিটা পাৰ্টে আমি ডিসকাস কৰিম ঠিক আছে আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল কলিয়াবৰ গুৱাহাটী প্ৰাগজ্যোতিকপুৰ বা প্ৰাগজ্যোতিক নে চৰাইদেউ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিকপুৰ নামেৰে জনা গৈছিল ঠিক আছে আৰু অসমৰ যদি আমি ইতিহাসটো চাওঁ তেন্তে চাৰিটা ভাগত ভাগ কৰা হয় প্ৰাগৈতিহাস কাল অসমৰ প্ৰাচীন ইতিহাস মধ্যযুগীয় অসমৰ ইতিহাস আৰু অসমৰ আধুনিক ইতিহাস ঠিক আছে এতিয়া হয় দ্বিতীয় প্ৰশ্নলৈ কোনখন মহাকাব্যক অসমৰ প্ৰাগৈতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয় ঠিক আছে প্ৰাগৈতিহাস কাল বুলি ক'লে আমি বুজিম যে যিটো সময়ক ইতিহাসে ঢুকি নাপায় ঠিক আছে অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ তেন্তে ৪ৰ্থ শতিকাৰ পূৰ্বতে অসমৰ ইতিহাসক আলোচনা কৰিবলৈ বা তাক ভালদৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে চালিজাৰি চাবলৈ কোনো ধৰণৰ সমল পোৱা নাছিল ঠিক আছে হেয়ে সেই সময়ছোৱাক প্ৰাগৈতিহাস কাল বুলি কোৱা হয় ঠিক আছে ইতিহাসে ঢুকি নাপায় আৰু তেনে প্ৰাগৈতিহাস কালৰে সৰ্বোচ্চ উৎস হিচাপে তলৰ কোনখন গ্ৰন্থক গণ্য কৰা হয় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কালিকা পুৰাণ প্ৰাগজ্যোতিকপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল ঠিক আছে এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় গভৰ্ণমেণ্ট এক্সামৰ এটো বহুবাৰ সুধিছে অপচন এ আছে ভাস্কৰ বৰ্মন অপচন বি আছে মহিৰংগ দানৱ অপচন সি আছে নৰকাসুৰ আৰু অপচন ডি আছে বানাসুৰ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মহিৰংগ দানৱ ঠিক আছে প্ৰাগজ্যোতিকপুৰৰ প্ৰাচীনতম ৰজা আছিল মহিৰংগ দানৱ সংস্কৃতৰ কোনটো শব্দৰ পৰা মহিৰংগ শব্দৰ উদ্ভৱ হৈছিল ঠিক আছে মহিৰংগ দানৱ আছিল প্ৰাগজ্যোতিকপুৰৰ প্ৰাচীনতম ৰজা আৰু তেওঁৰ এই নামটো ক'ৰ পৰা উদ্ভৱ হৈছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাইৰং হৈছে এখন বা এটা পৰ্বত আৰু এই মাইৰং পৰ্বতে মহিৰংগ দানৱৰ ৰাজধানী আছিল ৰামায়ণত আৰু মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল আমি ইতিমধ্যে কৈ আহিলো যে অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিকপুৰ আৰু এই প্ৰাগজ্যোতিকপুৰ নামেৰে ৰামায়ণ আৰু মহাভাৰতত অসমৰ কথা উল্লেখ আছে ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিকপুৰ নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে নৰকাসুৰে অসুৰ বংশৰ বা দানৱ বংশৰ যি মহিৰংগ দানৱে প্ৰতিষ্ঠা কৰিছিল তাৰ একেবাৰে শেষৰজন ৰজা ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ভৌম বংশ ঘটকাসুৰক কোনে হত্যা কৰিছিল মই ইতিমধ্যে কৈ আহিলো যে নৰকাসুৰে দানৱ বংশৰ একেবাৰে শেষৰজন ৰজা ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল এতিয়া ৯ নম্বৰ প্ৰশ্নলৈ প্ৰাগৈতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল ঠিক আছে ধৰিত্ৰী আছিল বা পৃথিৱী আছিল নে হিডিম্বা উষা নে উলুবি আছিল নৰকাসুৰৰ মাতৃ আমাক সুধিছে ঠিক আছে এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এই প্ৰাগৈতিহাস কালৰ পৰা অসমৰ গভৰ্ণমেণ্ট এক্সামত প্ৰায়বোৰ প্ৰশ্ন অহা দেখা যায় গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ধৰিত্ৰী প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে এটো ইতিমধ্যে ডিসকাস কৰি আহিলো ইয়াৰ অপচন বি হ'ব শুদ্ধ উত্তৰ ঘটকাসুৰক অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি ঠিক আছে বেদ পুৰাণ কালিকা পুৰাণ যোগিনীতন্ত্ৰ কঞ্জীখেল আৰু যোগিনীতন্ত্ৰ নে নামাঞ্জলি আৰু কীৰ্তন ঠিক আছে অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ অসমৰ মধ্যযুগীয় দুখন গ্ৰন্থ তান্ত্ৰিক গ্ৰন্থৰ যোগিনীতন্ত্ৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত এগৰাকী হৈছে কালী দেৱী ঠিক আছে আৰু আনগৰাকী নাম আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কামাখ্যা অৰ্থাৎ কামাখ্যা আৰু কালীক এই যোগিনীতন্ত্ৰত উপাসনা কৰা হয় নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল ঠিক আছে আমি ইতিমধ্যে পাই আহিলো যে কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ আছিল অসমৰ মধ্যযুগৰ দুখন গ্ৰন্থ ঠিক আছে আৰু ইয়াত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কালিকা পুৰাণ ঠিক আছে আপোনালোকে মনত ৰাখিব পাৰে যে কালিকা আৰু কেন্দ্ৰৰ প্ৰথম শব্দটো ক ঠিক আছে গতিকে কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণ কালিকা পুৰাণৰ মতে বৰ্মন ৰাজবংশৰ পৌৰাণিক পূৰ্বপুৰুষ নৰকাসুৰ আছিল
ঠিক আছে আমি ইতিমধ্যে পাই আহিলোঁ যে নৰকাসুৰৰ মাতৃ আছিল পৃথিৱী ধৰিত্ৰী বা ভূমি বুলিও আমি ক'ব পাৰোঁ ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব ভূমি আৰু বিষ্ণুৰ যি বৰাহৰূপী অৱতাৰ আছিল তাৰে পূৰ্বপুৰুষ অৰ্থাৎ তেওঁলোকৰে মানস পুত্ৰ আছিল নৰকাসুৰ ঠিক আছে কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল ঠিক আছে আমি আহোমসকলৰ ক্ষেত্ৰত জানো যে জয়ধ্বজ সিংহই ঠিক আছে পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আহোমসকলৰ ক্ষেত্ৰত কিন্তু ইয়াত আমাক সুধিছে যে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰথমবাৰৰ বাবে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নৰকাসুৰে এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপোনালোকে বাহিৰা বহিলৈ এইবোৰ নোট কৰি যাব ঠিক আছে নৰকাসুৰক কোনে হত্যা কৰিছিল আমি পাই আহিলোঁ যে নৰকাসুৰে ঘটকাসুৰক বধ কৰিছিল আৰু ইয়াত সুধিছে যে নৰকাসুৰক কোনে হত্যা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল নৰকাসুৰৰ সেনাপতি মুৰাৰক কোনে হত্যা কৰিছিল আমি সকলোৱে জানো যে মুৰাৰক হত্যা কৰাৰ বাবে শ্ৰীকৃষ্ণক মুৰাৰী বুলি জনা যায় ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্ৰীকৃষ্ণ আৰু আপোনালোকে মনত ৰাখি থ'ব যে এই মুৰা আছিল নৰকাসুৰৰ সেনাপতি ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাক হত্যা কৰিছিল আৰু সেয়ে তেওঁক মুৰাৰ হত্যাকাৰী বুলি কোৱা হয় ঠিক আছে মহাভাৰতৰ মহাকাব্য অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰত কোনে শাসন কৰি আছিল ঠিক আছে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰত কোনে শাসন কৰিছিল মই আপোনালোকক এটা হিণ্ট দি দিছোঁ যে সেই ৰজাজনে বা প্ৰাগজ্যোতিষপুৰৰ সেই ৰজাজনে কুৰুক্ষেত্ৰৰ যুদ্ধত ভাগো লৈছিল ঠিক আছে পিছলৈ আমি সেইটো প্ৰশ্ন ডিছকাছ কৰিম ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভগদত্ত ঠিক আছে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কামৰূপ বা প্ৰাগজ্যোতিষপুৰত ভগদত্তই ৰাজত্ব কৰিছিল কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত মহাভাৰতৰ অংশগ্ৰহণ কৰিছিল মই ইতিমধ্যে কৈ আহিলোঁ যে ইয়াৰ শুদ্ধ উত্তৰ ভগদত্ত আৰু ইয়াত সুধিছে যে আমাক ভগদত্তই কাৰ হৈ যুঁজিছিল মহাভাৰতৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত হৈছিল আৰু এই কুৰুক্ষেত্ৰৰ যুদ্ধখনত ভগদত্তই কৌৰৱৰ হৈ যুঁজিছিল ঠিক আছে এই ভগদত্তক লৈ প্ৰাগ ইতিহাস কালৰ পৰা অসমৰ গভৰ্ণমেণ্ট এক্সামত বহুতো প্ৰশ্ন হোৱা দেখা যায় গতিকে ইয়াৰ আটাইবোৰ টপিকে মই ভিডিঅ'টোত ডিছকাছ কৰিছোঁ ভগদত্তৰ হাতীটোৰ নাম কি আছিল ঠিক আছে অপশ্যন এ আছে সুপ্ৰতীক অপশ্যন বি আছে চেতক আৰু অপশ্যন চি আছে লাংগী ঠিক আছে কেতিয়াবা অপশ্যনত সুপ্ৰতীক বুলি নিদি ঐৰাৱত বুলি দিবও পাৰে আচল নামটো ঐৰাৱতেই আছিল কিন্তু কেতিয়াবা অপশ্যনত সুপ্ৰতীক বুলিও দিয়া দেখা যায় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সুপ্ৰতীক বা ঐৰাৱত ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ কৰা মহাভাৰতৰ পৰ্বটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দ্ৰোণ পৰ্ব ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিয়া কাৰ লগত হৈছিল অৰ্জুনৰ লগত হৈছিল নে কৰ্ণৰ লগত হৈছিল দুৰ্যোধন নে দুঃশাসনৰ লগত বিয়া হৈছিল ভানুমতীৰ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দুৰ্যোধন কৌৰৱৰ আছিল আৰু সেয়েহে ভগদত্তই কৌৰৱৰ হৈ কুৰুক্ষেত্ৰৰ যুদ্ধত যুঁজ কৰিছিল গুৱাহাটীৰ দীঘলী পুখুৰী দেশৰ সৈতে সম্পৰ্কিত তলত দিয়া কোন কেইজন ৰজাৰ লগত সম্পৰ্ক আছে গুৱাহাটীৰ দীঘলী পুখুৰীটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভগদত্ত ইয়াৰ বা দীঘলী পুখুৰীটোৰ সৃষ্টিৰ কৃতিত্ব মহাভাৰতত কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলক নেতৃত্ব দিয়া ৰজা ভগদত্তক দিয়া হয় তেওঁৰ কন্যা ভানুমতীৰ স্বয়ংবৰ এইটো ঠিক আছে এইটো স্বয়ংবৰ হ'ব লাগে স্বয়ংবৰৰ সময়ত তেওঁ এই টেংকটো খান্দিছিল ঠিক আছে এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ ভগদত্তক কুৰুক্ষেত্ৰৰ যুদ্ধত কোনে হত্যা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্জুনে ভগদত্তক হত্যা কৰিছিল ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল ঠিক আছে তলত দিয়া এই ঠাইকেইখনৰ ভিতৰত ৰুক্মিণী কোনখন ৰাজ্যৰ ৰাজকুমাৰী আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুণ্ডিল নগৰ ৰুক্মিণী কাৰ জীয়ৰী আছিল অপশ্যন এ আছে মৰিচি অপশ্যন বি নৰকাসুৰ অপশ্যন চি ভগদত্ত আৰু অপশ্যন ডি ভীষ্মক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভীষ্মকৰ জীয়ৰী আছিল ৰুক্মিণী আৰু এই ৰুক্মিণীকে শ্ৰীকৃষ্ণই বিয়া কৰাইছিল কোনে কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভীষ্মক এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ
মধ্য অসমত নৰকাসুৰৰ সমসাময়িক শাসক কোন আছিল ঠিক আছে মধ্য অসম বুলি ক'লে তেজপুৰ বা শোণিতপুৰৰ ছাইডটোক বুজায় আৰু এই শোণিতপুৰৰ বা মধ্য অসমত নৰকাসুৰৰ সমসাময়িক শাসক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বানাসুৰ এতিয়া আহোঁ পিছৰ প্ৰশ্নলৈ শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ বা তেজপুৰ বান ৰজাৰ ৰাজধানী আছিল ঠিক আছে এই বান ৰজাক লৈও কেইবাটাও প্ৰশ্ন হোৱা দেখা যায় দেশ আছিল বান ৰজাৰ পিতৃ ঠিক আছে বান ৰজাৰ পিতৃ কোন আছিল সুধিছে প্ৰহ্লাদ হিৰণ্যক ভীষ্মক নে বলি আছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বলি আছিল বান ৰজাৰ পিতৃ যেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ আহিছিল তেতিয়া নিম্নলিখিত কোন ৰজাই তেজপুৰত শাসন কৰি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বান ৰজা ঠিক আছে অনিৰুদ্ধই বান ৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিল আৰু সেয়েহে বান ৰজাই উষাক অনিৰুদ্ধক বন্দী কৰি থৈছিল আৰু সেই অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ তেজপুৰলৈ আহিছিল বান ৰজাৰ জীয়ৰী কোন আছিল ঠিক আছে বান ৰজাৰ জীয়ৰী আছিল উষা আৰু এই উষাকে শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বিয়া কৰাইছিল জনশ্ৰুতি অনুসৰি শোণিতপুৰৰ শক্তিশালী অসুৰ ৰজা বানাসুৰৰ ডেছটা বাহু আছিল ঠিক আছে বানাসুৰৰ কিমানটা বাহু বা হাত আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তেওঁৰ 1000টা বাহু আছিল আৰু যেতিয়া এই বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিল সেই যুদ্ধখনক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় কাৰণ বান ৰজা এজন প্ৰবল শিৱভক্ত আছিল সেয়েহে মহাদেৱে বান ৰজাৰ হৈ এই যুদ্ধখন কৰিছিল আৰু সেই যুদ্ধকে হৰি আৰু হৰৰ যুদ্ধ বুলি কোৱা হয় হৰ অৰ্থাৎ মহাদেৱ আৰু হৰি অৰ্থাৎ শ্ৰীকৃষ্ণ ঠিক আছে তেতিয়াই শ্ৰীকৃষ্ণই বান ৰজাৰ 1000টা বাহুৰ 999টা কাটি 998টা কাটি দুটা বাহু থৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1000টা বাহু আছিল বান ৰজাৰ অনিৰুদ্ধক দ্বাৰকাৰ পৰা কোনে অলৌকিক শক্তিৰ জৰিয়তে অপহৰণ কৰি উখালে লৈ আহিছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিত্ৰলেখা যেতিয়া সপোনত উখাই অনিৰুদ্ধক দেখিছিল তেতিয়া চিত্ৰলেখাই এখন চিত্ৰ আঁকি সেই অনিৰুদ্ধৰ একজেক্ট চিত্ৰটো আঁকিছিল ঠিক আছে আৰু সেই চিত্ৰলেখা আছিল অলেক মায়াৱতী তেওঁ মায়াৰ জৰিয়তে দ্বাৰকাৰ পৰা অনিৰুদ্ধক উখাৰ ওচৰলৈ লৈ আনিছিল অসুৰৰ ৰজা বানাসুৰৰ জীয়ৰী উষা আৰু ৰাজকুমাৰ অনিৰুদ্ধৰ গোপন বিবাহ হৈছিল তাক কি নামেৰে জনা যায় ঠিক আছে উষা অনিৰুদ্ধৰ বিবাহখনক কি নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গন্ধৰ্ব বিবাহ আৰু এই চকলং আছিল আহোমসকলৰ বিবাহ পদ্ধতি ঠিক আছে অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো যোৱাবাৰ এছআই এক্সামতো আহিছে অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব খাচীসকল ঠিক আছে লগতে আপোনালোকে খাচীসকলৰ লগত জড়িত বিভিন্ন উৎসৱ পাৰ্বণ সম্বন্ধীও চাব তাক লৈ প্ৰশ্ন হ'ব পাৰে পিছৰ এক্সামসমূহত যে কোনখন চহৰক পূৰ্বৰ জ্যোতিষাস্ত্ৰৰ চহৰ বুলি কোৱা হয় ঠিক আছে প্ৰাগজ্যোতিষপুৰক কোৱা হয় নে সৰুপেশ্বৰক কোৱা হয় নে শ্ৰীদুৰ্জয়ক কোৱা হয় নে তেজপুৰক কোৱা হয় ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰক পূৰ্বৰ জ্যোতিষাস্ত্ৰৰ চহৰ বুলি কোৱা হয় পূৰ্বৰ জ্যোতিষাস্ত্ৰ অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ ঠিক আছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আসাম হিষ্ট্ৰীৰ আগৰ পাঠসমূহ পাই থাকিবৰ বাবে ঠিক আছে আজিলৈ ইমানে